আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰসাতলে যাব। হয়, ভূপেন দাই ঠিকেই কৈছিল। আজিৰ অসমীয়াই অসমীয়াক নিচিনিলে অসম কিন্তু ৰসাতলে গৈ আছে আৰু এই অসমখনতো অসম হৈ থকা নাই। এই ভিডিঅ'টো কাৰোবাৰ ভাল লাগিব পাৰে, বেয়া লাগিব পাৰে, মই সেইবিলাক নাজানো। আৰু যিসকলে বেয়া পায় আপোনালোকে ভিডিঅ'টো নাচাব, আৰু যিসকলে ভাল পায় এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই আজি অন্য এটা ভিডিঅ'ৰ লগতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ধুনীয়াকৈ বতাহ মাৰি আছে, এইফালে বাঁহৰ তলত আহিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো মই কি বনাওঁ নবনাওঁকৈ এটা ভিডিঅ' এটা বনাইছোঁ। এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ বিহুৰ ওপৰত। হয়, অসমীয়া বাপুতি-সাহোন বিহুৰ ওপৰত। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰসাতলে যাব। হয়, ভূপেন দাই ঠিকেই কৈছিল। আজিৰ অসমীয়াই অসমীয়াক নিচিনিলে অসম কিন্তু ৰসাতলে গৈ আছে আৰু এই অসমখনতো অসম হৈ থকা নাই আগৰ অসমৰ দৰে। কিন্তু এতিয়া যিখন হ'লেও অসম আছে, সেই অসমখন কেইদিনমানৰ পিছত চাগে ধ্বংস হৈ যাব। কাৰণ অসমীয়াই অসমক দবাইছে, অসমীয়াই অসমক সন্মান নাই কৰা, অসমীয়া গামোচাখন সেই মীৰা মানুহৰ লগত এনেকুৱা মই সেই বুলি কোৱা নাই দেই, মীৰা মানুহ বুলি কোৱা নাই। কাৰণ সকলো মানুহ একেই, কাটিলেও একেই ওলাব। কিন্তু অসমীয়া বাপুতি-সাহোন অসমীয়া বুলি মানুহে গম পায় বিদেশৰ মানুহবিলাকৰ যিটো বস্তু দেখি পিনি অসমীয়া বুলি গম পায়। আৰু সেই গামোচাখনকে কি কৰিছে, হেৰি কৰি পিনি দুফাল কৰিছে। কি হ'ব গৈ আছে আমাৰ অসমখন? যদি সেই গামোচাখন এতিয়া সেই বাহিৰৰ মানুহে দেখে, বিদেশী মানুহে দেখে, তেতিয়া সেই গামোচাখনক কি বুলি ক'ব তেওঁলোকে জানেনে? সেই গামোচা তেওঁলোকে খুব ভাবিব যে এইখন অসমৰ, আছামৰ হয় নে নহয়, নে ক'ৰ হয়, নে পাকিস্তানৰ হয়, নে বাংলাদেশী হয়, একো মাত নাই। এনেকুৱা মানুহক ধিক্কাৰ দিছোঁ যোনে এনেকুৱা কৰিছে আমাৰ গামোচাখনৰ লগত। অসমীয়া সেই কৃষ্টি সংস্কৃতিৰ লগত সকলোতে জড়িত হৈ থকা সেই গামোচাখনক এনেকুৱা এটা কৰিছে। বহুত অন্তৰত দুখ পাইছোঁ। আৰু অকল মই বুলিয়ে নহয়, আপোনালোক সকলোৱে চাগে দুখ পাইছে যে গামোচাখনক এনেকুৱা কৰিছে। আৰু এটা কথা, অসমীয়া বাপুতি-সাহোন যিটো বিহু, সেই বিহু কিন্তু আগৰ নিচিনা হৈ থকা নাই। কিয় কৈছোঁ চাওক, আগৰ নিচিনা বিহু হৈ থকা নাই বুলি কিয় কৈছোঁ? আগতে যিটো বিহু আছিল, সকলোৱে মিলি পিনি সকলোৱে ফূৰ্তি কৰে, গান গায়। আৰু গাঁৱে ভূঞে সকলোতে ঘৰে মানুহৰ ঘৰে যি এটকা দুটকা দিয়ক নিদিয়ক, দিলেও হ'ব নিদিলেও নাই, কিন্তু সকলোৱে গায় আৰু ফূৰ্তি কৰে, ভাল লাগে। কিন্তু আজিকালি বিহু এনেকুৱাকৈ দেখিবলৈ পোৱা নাযায়। কেৱল পইচাৰ কাৰণে সেই হুঁচৰি দলবোৰক দেখিব পোৱা যায়। অকল পইচাৰ বাবে ইঘৰলৈ যাব, কেৱল পইচাৰ বাবে সিঘৰলৈ যাব, কেৱল পইচাৰ বাবে সেই ষ্টেজত প্ৰগ্ৰেম কৰিব। কেৱল আজিকালি অকল টকা পইচাই চিনি পায়। টকা পইচা জীৱনত নালাগে বুলি কোৱা নাই মই, জীৱনত টকা পইচা লাগে। কিন্তু অসমীয়া যিটো বিহু, যিটো বাপুতি-সাহোন বিহু, এইটোক আপোনালোকে কেৱল সেই পইচালৈ নাযাব। আৰু এটা কথা জনাওঁ যে যিসকলে হুঁচৰি কৰে বা যিসকলে নকৰে সেইবিলাক মই নাজানো, তোমালোকৰ গাত একো দুখ নাই। কিন্তু এইটো পূৰ্বৰ পৰাই এতিয়া কেইবছৰমানৰ আগৰ পৰাই চলি আহিছে যে কেৱল পইচাৰ বাবে পইচা পিছফালে আমি দৌৰোঁ। পইচা যিসকলে দিয়ে সেই ঘৰত বিহু গাম, পইচা যিসকলে নিদিয়ে সেই ঘৰত বিহু নেগাওঁ। যিসকলে ভাল পইচা, মোটা অংকৰ পইচা দিব, অলপ ভাল পইচা দিব, অলপ নিজে চলিব পৰা বা সকলোৱে চলিব পৰাকৈ যি ঘৰে পইচা দিব সেই ঘৰতে গাম। যি ঘৰ দুখীয়া মানুহ সেই ঘৰত নেগাওঁ। আৰু সেনেকুৱা এটা পৰিস্থিতি হৈছেগৈ আজিকালি। আৰু আজিকালি গাঁৱে ভূঞে আপোনালোকৰ এতিয়া বিহু পালেহি, এপ্ৰিলৰ 14 তাৰিখৰ পৰা 15 তাৰিখৰ পৰা বিহু। আৰু আমাৰ গাঁৱত, কেৱল আমাৰ গাঁৱত বুলিয়ে নহয়, আৰু কিছুমান গাঁও আছে, সকলো গাঁৱৰ কথা কোৱা নাই, অসমৰ সকলো গাঁৱৰ কথা কোৱা নাই, আৰু কিছুমান গাঁও আছে। আমাৰ গাঁৱত এতিয়া ঢোলৰ মাত্ৰা শুনিবলৈ নাই, সেইটো কাৰণে কুলি চৰাইও নহা হৈ থাকিলে চাগে। এতিয়া ঢোলৰ মাত্ৰা শুনিবলৈ পোৱা নাই। সৰু ল'ৰা ছোৱালীবিলাকে ঢোলৰ মাত্ৰা শুনিবলৈ পোৱা নাই, বাঁহী মাত্ৰা শুনিবলৈ পোৱা নাই, পেপাৰ মাত্ৰা শুনিবলৈ পোৱা নাই। আপোনালোকে বুজি পাইছে, আপোনালোকে সেই ফিলিংছটো আগৰ আজিকালি কেৱল ল'ৰা ছোৱালীবিলাকক কি কৰে, মাক বাপেকে মোবাইলটো হাতত তুলি দিয়ে, এই যোৱা বিহু চোৱা, এই যোৱা বিহু চোৱা।
বা এইটো কিবা এটা চাই থাক এনেই কন্দা কটা বন্ধ কৰিবলৈ সেইবিলাকে দি ফুৰে আজিকালি। সেইটো কাৰণে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি সকলো হেৰাই যাব ধৰিছে লাহে লাহে। সেইটো কাৰণে কি ক'ম আৰু, আমাৰ অসমখন কিন্তু আগৰ অসমৰ নিচিনা হৈ থকা নাই। আমাৰ অসমৰ আগৰ সেই মানুহখিনি যিখিনি মৰম আছিলে, মৰম চেনেহ আছিলে, কিন্তু আজিকালি সেই অসমত সেই মৰম চেনেহ পোৱা নাযায়। সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু কেৱল ষ্টেজত প্ৰগ্ৰেম কৰে, যি মানে অকল পইচাৰ বাবে দৌৰি ফুৰে। বিহুটো কেনেকুৱা নকৰিব, পাৰিলে আপোনালোকক মই ভৰি ধৰিছোঁ, বিহুটো কেনেকুৱা নকৰিব। বিহুটোক আপোনালোকে পইচা আশাত আপোনালোকে নদৌৰিব। বিহুটো বিহু হৈ থাকিব দিয়ক, ৰং ধেমালিৰে আনন্দৰে কৰক। আৰু এইবাৰ চাগে এইবাৰ আমি বিহু গাম চাগে। আৰু এইবাৰ আমাৰ মানে বিহু যেনেকৈ আমাৰ এনেকৈ শিকা নহয়, ঠিক তথাপিও আমি চেষ্টা কৰিম যাতে এটা মানে হুঁচৰি এযোৰ ওলাবলৈ, আৰু গোটেই গাঁওখনতে আমি বিহু কৰিম বুলি ভাবিছোঁ। আৰু কি হয় আৰু দেখা যাওক। বিহু কৰিমেই, এইটো চিয়'ৰ কৈছোঁ, বিহু কৰিমেই। পেট বিহু হওক লাগিলে কি হওক নেজানো। আৰু এটা কথা, পেট বিহুটোক আপোনালোকে কিছুমানে ভাবে যে পেট বিহুটো এইবিলাক সাজ চাজ দিয়ে বা মদৰ খেলা এইবিলাক বুলি ভাবে, কিন্তু এনেকুৱা নহয়। যি ঘৰত দিয়ে সেই ঘৰতে খায়, যি ঘৰত নাখায় নেলাগে। আৰু পইচা সেনেকৈ নলয়ো, নিদিয়ক। মুঠতে ৰং ধেমালিৰে প্ৰত্যেককে যাতে হহুৱাই, ৰং ধেমালিৰে আনন্দৰে মিলা প্ৰীতিৰে যাতে বিহুটো হৈ যায়, তেনেকুৱাকৈ এইটো বিহু হয়। আপোনালোকে পেট বিহুটোক বেয়া বিহু বুলি নাভাবিব। গতিকে ধন্যবাদ, জয় অসম। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ, জয়।